বন্ধুসকল ৰঙালী বিহুৰ কাৰণে আপোনালোকে বহুত শুভেচ্ছা থাকিল আৰু আজি মই যাবলৈ ওলাইছোঁ ষ্টেডিয়াম আৰু সৰু সজাই ষ্টেডিয়ামলৈকে আপোনালোকক যিমানখিনি পাৰোঁ মই ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। গম পাইছোঁ যে তাত খুব সুন্দৰ আজি বিহু হ'ব আৰু ৱৰ্ল্ড ৰেকৰ্ড কৰিব আৰু অসমীয়াৰ এই বিহুৰ কাৰণে কেনেকৈনো বিহু হৈছে আপোনালোকেও অলপ দেখাব আৰু মই যাবলৈ ওলাইছোঁ। ভিডিঅ'টো চাই থাকক। বন্ধুসকল মই ষ্টেডিয়ামত এতিয়া আহি পালোঁ আৰু আপোনালোকক আজি ভিডিঅ'টো দেখুৱাবলৈ আৰম্ভ কৰিছে। ছাৰ মোদী একচুৱেলি ডাঙৰীয়া ছাৰ আহিছে, তেখেত এয়া বা কৰিছে আৰু আমি বহুত ভিডিঅ' দূৰৰ পৰা কৰা হৈছে, আমি ওচৰত যাব পৰা নাই। একচুৱেলি আপোনালোকে ভিডিঅ'টো চাওকচোন, কি সুন্দৰ এটা বন্ধুসকল। এতিয়া বিহু আৰম্ভ হ'ব আৰু আপোনালোকে চাওকচোন কি এটা সুন্দৰ পৰিৱেশ। আপোনালোকেও আজি আহি পেলাই যদি চালেহেঁতেন নিজে গম পালে হয় কি সুন্দৰ, কি সঁচাই খুব ধুনীয়া। মানে কি মানে নাচনীৰ মানে মোবাইল ছেটৰ কালাৰ চাওকচোন বাৰু আপোনালোকে, কি সুন্দৰকৈ এটা আমাৰ বিশ্ব অসমীয়াৰ এটা ৰেকৰ্ড, কি সুন্দৰকৈ মানে জীৱনলৈকে মনত ৰাখিব লগা। আমাৰ জন্মৰ পৰা আমি সঁচাকৈ দেখা নাছিলোঁ এনেকুৱা এটা পৰিৱেশ। আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ।
দৃশ্য একচুৱেলি দেখি পেলাই সঁচাই নথৈ আনন্দিত হৈছোঁ। আৰু চাওকচোন কি সুন্দৰকৈ মানে ইমানখিনি মানে মেনেজমেণ্ট কৰিছে ঢুলীয়া নাচনীৰ, সঁচাকৈ মানিব লাগিব। আৰু আমি সপোনতো ভবাই নাছিলোঁ যে আমাৰ ইয়াত অসমত যে এনেকৈ এটা বিশ্বৰ ৱৰ্ল্ড ৰেকৰ্ড এটা হ'ব, বিশ্বত মানে এটা বিশেষকৈ সকলোৱে জানিব যে অসমীয়া বিহুটো বাপতি সাহোনৰ কিমান এটা গুৰুত্বপূৰ্ণ হয়। আৰু সঁচাই আমি অসমীয়া, আৰু আমি যে অসমীয়া সঁচাকৈ আমি পাহৰি যাব নালাগে নিজক। আৰু সদায় আমাৰ এনেকুৱা যেন সদায় বিহু জীয়াই থাকে, সেয়ে আমি চিৰকৃতজ্ঞ। সমগ্ৰ বিশ্বই অসমীয়া বিহুৱতীয়ে পৰিধান কৰা গামখাৰু আৰু মুঠিখাৰু, সোণালী বৰণৰ গামখাৰু আৰু মুঠিখাৰু সমগ্ৰ বিশ্বই চাবলৈ সুযোগ পাইছে। বিশেষ আগ্ৰহ তথা তেখেতৰ নেতৃত্বত অসম চৰকাৰে সমগ্ৰ অসমৰ প্ৰত্যেকখন ঠাইৰ বিহুৱতীৰে একক স্থানত সৰ্ববৃহৎ সংখ্যাৰে বিহু আমি বিশেষজ্ঞসকলৰ দ্বাৰা প্ৰস্তুত কৰা নাচ আমি আয়োজন কৰিলোঁ। যোৱাকালি 11,304গৰাকী বিহুৱতীৰে আমাৰ এই বিহু অনুষ্ঠিত হ'ল, যিয়ে ইতিমধ্যে গিনিজ বুক অফ ৰেকৰ্ডছত স্থান পাবৰ কাৰণে সক্ষম হৈছে। আৰু আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত এই 11,304গৰাকী বিহুৱতীয়ে 20,000তকৈ অধিক দৰ্শকৰ উপস্থিতিত দেশে বিদেশে আজিৰ এই বিহু বতৰত থকা অসমীয়া সন্তানসকলেই নহয়, সমগ্ৰ বিশ্ববাসীৰ আগত এই দৃষ্টিনন্দন পৰিৱেশ প্ৰত্যেক সময়ৰ পিছতে সৃষ্টি কৰিব। এয়া কেৱল বিহু নাচ নহয়, সমগ্ৰ বিশ্বই দেখিবলৈ পাব আমাৰ বিহুৱতীসকলে পৰিৱেশন কৰা পৰিধান কৰা সোণালী বোৱা সূতাৰে বোৱা ৰিহা কমকা ফুলীয়া মেখেলা, হাতত উজলি উঠিছে ইতিমধ্যেই গামখাৰু মুঠিখাৰু গণবস্ত্ৰ। বন্ধুসকল চাওকচোন, আজি আমি জীৱনত নোহোৱা আজি প্ৰথম মানে সদায় মনত থাকিব, এইটো আমাৰ কাৰণে এটা সদায় সোঁৱৰণি হৈ থাকিব। আৰু এনেকুৱা জীৱনত কাহানিও নেদেখা আৰু নুশুনা
বিহুৰ কাৰণে আমাৰ এই পূৰ্বপুৰুষৰ যিটো আমাৰ CM ছাৰে এইটো আমাক মনত ৰখাকৈ সদায় কাৰণে আমাক চিৰকৃতজ্ঞ হৈ তেওঁৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈছোঁ আমি তেওঁৰ ওচৰত। আৰু ভিডিঅ'টো আপোনালোকে চাওক, চাই পেলাই কেনে পায় মোক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, বিহু চাই আহিলোঁ। ভিডিঅ'টো কেনে পালে? যদি ভিডিঅ'টো ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চাই থাকিব ইউক্তাইয়ানা ব্লগছ।